নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক জনাই দিম যে আপোনালোকে যিবিলাকে মেট্ৰিক পাছ কৰিছে আৰু এতিয়া আপোনালোকে বহি আছে আপোনালোকৰ কাৰণে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে নতুনকৈ এটা নটিফিকেশ্যন জাৰি কৰিছে। এই নটিফিকেশ্যনৰ যোগেদি জনোৱা হৈছে যে আপোনালোকে কেনেকৈ বা আপোনালোকে কোনটো সময়ৰ ভিতৰত আপোনালোকে মানে ফাৰ্ষ্ট ইয়েৰ এইচ এছ ফাৰ্ষ্ট ইয়েৰৰ কাৰণে আপোনালোকে কেনেকৈ এডমিশ্যন কৰিব এই সকলোবিলাক এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক জনাই দিম। চ' আপোনালোকক পলম নকৰি মই এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি আপোনালোকে মোৰ চেনেলটোত নতুন কৰি আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি কিনে অল কৰি দিব, কাৰণ মই এই ভিডিঅ'ৰ যোগেদি সম্পূৰ্ণ অসমৰ এনেকুৱা ধৰণৰ হওক বা এইচ এছৰ হওক বা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়াৰৰ বিভিন্ন ধৰণৰ যিবিলাক বস্তুবিলাক আহে সেইবিলাক মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। চ' এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে ইয়াতে চাব পাৰে, চাওক আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা মানে শিক্ষা সংসদৰ ফালৰ 22/4/2024 মানে 22 এপ্ৰিল 2024 তাৰিখে নোটিফিকেশ্যনটো জাৰি কৰি দিয়া হৈছে। ইয়াতে কোৱা হৈছে যে ইট ইজ হিয়াৰ বাই নোটিফাইড ডেট অল কনচাৰ্ন ডেট ইন অৰ্ডাৰ টু প্ৰচেছ দ্য এডমিশ্যন অফ ষ্টুডেণ্টছ ইনটু এইচ এছ ফাৰ্ষ্ট ইয়াৰ ক্লাছ ফৰ দ্য সেশন 2024-25 মানে 2024-25 কাৰণে বিভিন্ন ইউনিভাৰ্চিটি ডিগ্ৰী কলেজ বা চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত দৰ্পণ পৰ্টেলৰ যোগেদি এডমিশ্যনটো লাইভ হৈছে। লাইভ কোন তাৰিখৰ পৰা হৈছে? 23/4/2024 পৰা আপোনালোকৰ এডমিশ্যনটো লাইভ হৈছে। এতিয়া আপোনালোকে এডমিশ্যনটো কেনেকৈ কৰিব? ইয়াতে কৈ দিয়া আছে, দ্য ষ্টুডেণ্টছ উইল বি এবল টু submit their application through online for admission into different institutions by visiting www.dorpon.ahscconline.in or www.assam higher secondary education council assam.gov.in এই দুটা ৱেবছাইটৰ যোগেদি আপোনালোকে অনলাইন কৰি আপোনালোকৰ ক্লাছ 11ৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে ক্লাছ 11ৰ কাৰণে এপ্লাই মানে 11ত পঢ়িবৰ কাৰণে আপোনালোকে যিকোনো কলেজতে হওক বা যিকোনো স্কুলত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে অনলাইন কৰিব লাগিব। তাতে চাওক, ইয়াতে কৈ দিয়া কনচাৰ্ন ষ্টুডেণ্টছ এণ্ড ইনষ্টিটিউশ্যন আৰ এডভাইজ টু গো থ্ৰু দ্য গিভেন গাইডলাইনছ, মানে ইয়াতে তলত যিবিলাক গাইডলাইনছ দিয়া আছে এই সকলোবিলাক পঢ়ি কিনে এই গাইডলাইনছৰ থ্ৰু দি যাবলৈ কোৱা হৈছে। চাওক আপোনালোকে ইয়াতে চাব পাৰে ইম্পৰ্টেণ্ট ডেটছ মানে দিয়া আছে। চাওক, ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন বাই এপ্লিকেণ্টছ আপোনালোকে 23/4/2024 মানে 23 এপ্ৰিল 2024 পৰা 2 মে 2024 মানে লাষ্ট ডেট আপোনালোকৰ এপ্লিকেশ্যন ছাবমিট কৰাৰ এইটো হ'ব 2 মে। তাৰপিছত প্ৰিপাৰেশ্যন অফ মেৰিট লিষ্ট মানে যিটো মেৰিট লিষ্ট ওলাই এইটো মেৰিট লিষ্টটো আপোনালোকৰ 3 তাৰিখৰ পৰা 4 তাৰিখৰ ভিতৰত মেৰিট লিষ্টটো ওলাব। তাৰপিছত প্ৰভিজনেল চিলেকশ্যন লিষ্ট ৱেইটিং লিষ্ট এইটো চাওক, আপোনালোকে ৱেইটিং লিষ্টটো আপোনালোকৰ 5 মে 2024 ওলাব। আপোনালোকৰ যিটো মানে ইনষ্টিটিউট আছে ইনষ্টিটিউটত আপোনালোকে যিটো ইনষ্টিটিউট আপোনালোকে এপ্লাই কৰিব এই ইনষ্টিটিউটত আপোনালোকে 3 বা 4 তাৰিখৰ ভিতৰত আপোনালোকৰ মানে মেৰিট লিষ্টটো ওলাব। মেৰিট লিষ্টৰ পাছত আপোনালোকৰ যেনেকৈ ধৰক চিলেকশ্যন কোনে কোনে মানে এডমিশ্যন পাব বা কোনোবা ৱেইটিং লিষ্টত কোন কোন আছে সেইটো আপোনালোকৰ 5 মে ভিতৰত ওলাব। তাৰপিছত ইয়াতে কোৱা আছে একচেপ্টেঞ্চ অফ এডমিশ্যন অফাৰ বাই ষ্টুডেণ্টছ মানে আপোনালোকে যিটো অনলাইনত এপ্লাই কৰিছে, যিটো কলেজত বা যিটো স্কুলত আপোনালোকে এপ্লাই কৰিছে তাতে আপোনালোকে একচেপ্ট হৈছে নে নাই আপোনালোকৰ এডমিশ্যনটো বা আপোনালোকে সেই স্কুলত এডমিশ্যন কৰিব পাৰিব নে নাই সেইটো আপোনালোকে 6 মেৰ পৰা 8 মে ভিতৰত আপোনালোকে গম পাব। আৰু আপোনালোকৰ যিটো মানে আপোনালোকে এপ্লিকেশ্যনটো আপোনালোকে যিটো অনলাইন এপ্লাই কৰিব সেইটো কিন্তু যিটো ইনষ্টিটিউটত আপোনালোকে এপ্লাই কৰিব মানে যিটো স্কুলত আপোনালোকে এপ্লাই কৰিব সেই স্কুলত দৰ্পণ পৰ্টেলৰ যোগেদি অনলাইনটো আপোনালোকৰ একচেপ্ট কৰিব। অৰ্থাৎ একচেপ্ট কৰাৰ ডেটটো হ'ল 9 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত। আপোনালোকে 10 মেৰ ভিতৰত আপোনালোকে গম পাই যাব যে আপোনালোকে সেই স্কুলখনত আপোনালোকে এডমিশ্যন কৰিবলৈ আপোনালোকৰ এডমিশ্যন হ'ব নে নাই। ইয়াতে আপোনালোকে তলত চাব পাৰে, চাওক গাইডলাইনছ দিয়া আছে। এইটো গাইডলাইনছটো হ'ল আপোনালোকৰ মানে ইনষ্টিটিউশ্যনৰ কাৰণে, যিবিলাক ইনষ্টিটিউশ্যনে মানে আপোনালোকৰ ফৰ্মটো একচেপ্ট কৰিব সিহঁতৰ কাৰণে। ইয়াতে কৈ দিয়া আছে, চাওক, আফটাৰ ভেৰিফিকেশ্যন অফ এপ্লিকেশ্যন দ্য চিলেকশ্যন লিষ্ট এণ্ড ৱেইটিং লিষ্ট ফৰ এডমিশ্যন ইনটু এইচ এছ ফাৰ্ষ্ট ইয়াৰ উইল বি প্ৰিপেয়াৰ্ড বাই দ্য ইনষ্টিটিউশ্যন কনচাৰ্ন মানে আপোনালোকৰ ইনষ্টিটিউশ্যনৰ ফালৰ পৰা এইটো আপোনালোকৰ চিলেকশ্যন বা ৱেইটিং লিষ্টটো সিহঁতে নিজে প্ৰিপেয়াৰ কৰিব। চিলেকশ্যন লিষ্ট এণ্ড ৱেইটিং লিষ্ট উইল বি ফৰ এডমিশ্যন উইল বি মেড এভেইলেবল ইন দ্য পৰ্টেল এইটো দৰ্পণ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন অনলাইন.in এই পৰ্টেলত আপোনালোকৰ চিলেকশ্যন লিষ্ট আৰু ৱেইটিং লিষ্টটো আহিব। আৰু তাৰপিছত কোৱা আছে ইয়াতে চাওক, আপোনালোকে মানে আপোনালোকে এপ্লাই কৰাৰ টাইমত আপোনালোকে যিটো মোবাইল নাম্বাৰ বা যিটো ইমেইল আইডি দিব সেই ইমেইল আইডিত আপোনালোকে নটিফিকেশ্যন পাব যে আপোনালোকৰ হৈছে নে নাই। আপোনালোকৰ মানে এছএমএছৰ যোগেদি আপোনালোকক জনাই দিয়া হ'ব যে আপোনালোকৰ এডমিশ্যনটো একচেপ্ট হৈছে নে নাই। তাৰপিছত ইয়াতে দিয়া আছে, চাওক, দ্য ইনষ্টিটিউশ্যন টু ইনশ্যোৰ দেট অনলাইন ভেৰিফিকেশ্যন শ্বেল বি কণ্ডাক্টেড ফৰ এডমিশ্যন মানে অনলাইন ভেৰিফিকেশ্যনটো কৰিবলৈ কোৱা হৈছে। তাৰপিছত ইয়াতে কোৱা হৈছে, ওৱান্স এ চিলেক্টেড ষ্টুডেণ্ট একচেপ্ট দ্য এডমিশ্যন অফাৰ্ড বাই দ্য ইনষ্টিটিউশ্যনছ উইল হেভ টু ক্লিক জাষ্ট কনফাৰ্ম এডমিশ্যন মানে সিহঁতে আপোনালোকক দৰ্পণ পৰ্টেলৰ যোগেদি আপোনালোকৰ এডমিশ্যনটো কনফাৰ্ম কৰিব। আৰু তাৰ লাষ্ট ডেটটো হ'ল 10/5/2024 এইটো হ'ল ইনষ্টিটিউশ্যনৰ কাৰণে। এতিয়া মই আপোনালোকক দেখাম যে ষ্টুডেণ্টসকলৰ কাৰণে গাইডলাইনটো কি, মানে যিসকলে এপ্লাই কৰিব সেইসকলে কি গাইডলাইন ফ'ল' কৰিব লাগিব। ইয়াতে কোৱা আছে, চাওক, গাইডলাইনছ SOP ফৰ ষ্টুডেণ্টছ ইনষ্ট্ৰাকশ্যন ফৰ ষ্টুডেণ্টছ মানে এইটো আপোনালোকৰ কাৰণে। ইয়াতে চাওক, এপ্লিকেণ্ট হেজ টু ছাবমিট এপ্লিকেশ্যন অনলাইন থ্ৰু দৰ্পণ পৰ্টেল আপোনালোকে দৰ্পণ পৰ্টেলৰ যোগেদি এপ্লাই কৰিবই লাগিব। যদি আপোনালোকে দৰ্পণ পৰ্টেলৰ যোগেদি এপ্লাই নকৰে তেনেহ'লে আপোনালোকৰ এপ্লিকেশ্যন বা আপোনালোকে এইচ এছ ফাৰ্ষ্ট ইয়াৰত আপোনালোকে এডমিশ্যন কৰিব নোৱাৰিব। তাৰপিছত 2 নম্বৰত দিয়া আছে, এ ষ্টুডেণ্ট কেন এপ্লাই আপ টু মেক্সিমাম
ফাইভ নাম্বাৰ অফ এপ্লিকেশ্যনছ, মানে আপোনালোকে এপ্লিকেশ্যন মানে এইটো হ'ল 5টা স্কুল বা 5টা কলেজত আপোনালোকে এপ্লাই কৰিব পাৰিব। মেক্সিমাম এইটো আপোনালোকে মেক্সিমাম মানে তাৰ ওপৰত 5টাৰ ওপৰত আপোনালোকে নোৱাৰে। তাৰপিছত টু এডিট প্ৰফাইল অফ এ ষ্টুডেণ্ট হি চি কেন ভিজিট দ্য প্ৰফাইল টেব, মানে যিটো আপোনালোকে যেতিয়া মানে দৰ্পণ পৰ্টেলত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যেতিয়া আপোনালোকে লগ ইন কৰিব, লগ ইন কৰাৰ পিছত এপ্লিকেশ্যন তাতে মানে প্ৰফাইল টেব থাকিব। আপোনালোকে যেতিয়া এপ্লিকেশ্যন ছাবমিট কৰিব তাৰপিছতো আকৌ আপোনালোকে যদি কিবা কাৰণত কিবা ভুল কৰিছে, তেনেহ'লে আপোনালোকে আকৌ যাই কিনে তাতে আপোনালোকে প্ৰফাইল টেবত ক্লিক কৰি কিনে আপোনালোকৰ এপ্লিকেশ্যনটো এডিট কৰিব পাৰে। তাৰপিছত ইয়াতে 4 নম্বৰত কোৱা আছে দ্য পাব্লিছ চিলেকশ্যন লিষ্ট এণ্ড ৱেটিং লিষ্ট ফৰ এডমিশ্যন ইনটু এইচএছ ফাৰ্ষ্ট ইয়াৰ উইল বি মেড এভেইলেবল ইন দ্য দৰ্পণ পৰ্টেল ফৰ দ্য ষ্টুডেণ্ট উইল বি নটিফাইড ফৰ দিয়াৰ চিলেকশ্যন থ্ৰু SMS, মানে দৰ্পণ পৰ্টেলৰ যোগেদি মই যেনেকৈ আগতে আপোনালোকক জনাই দিছোঁ, দৰ্পণ পৰ্টেলৰ যোগেদি আপোনালোকৰ এডমিশ্যনটো আপোনালোকে গম পাব, তাৰ লগে লগে আপোনালোকে মানে SMS ৰ যোগেদিও আপোনালোকক জনাই দিয়া হ'ব। আফটাৰ পাব্লিকেশ্যন অফ চিলেকশ্যন লিষ্ট কেণ্ডিডেটছ উইল বি এলাউড টু এপ্ৰুভ অনলি ওৱান ইনষ্টিটিউট ফৰ এডমিশ্যন ইউজিং দিয়াৰ লগ ইন আইডি ইন দ্য পৰ্টেল, মানে যেতিয়া আপোনালোকৰ চিলেকশ্যন লিষ্ট ওলাব, আপোনালোকে যদি 4-5টা স্কুলত আপোনালোকে এপ্লাই কৰিছে, তেনেহ'লে আপোনালোকে তেতিয়া কিন্তু চিলেকশ্যন লিষ্ট ওলোৱাৰ পাছত কিন্তু আপোনালোকে খালি এটা স্কুলতে আপোনালোকে মানে আপোনালোকৰ এপ্লিকেশ্যনটো আপোনালোকে কৰিবলৈ চান্স পাব। মানে আপোনালোকে 2টা 3টা 4টা স্কুলত এপ্লাই কৰিলেও কিন্তু চিলেকশ্যন লিষ্ট ওলোৱাৰ পিছত আপোনালোকে যিটো কলেজত আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছিল, সেই কলেজত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে কৈ দিয়া আছে আফটাৰ এপ্ৰুভেল দিয়াৰ উইল বি নো অপশ্যন ফৰ এ কেণ্ডিডেট টু চেঞ্জ দ্য ইনষ্টিটিউশ্যন, মানে যেতিয়া আপোনালোকে এপ্ৰুভ কৰিব যিটো স্কুলত, তাৰপিছত আপোনালোকে স্কুলটো চেঞ্জ কৰিব নোৱাৰে। দ্য কেণ্ডিডেটছ মাষ্ট টেক এডমিশ্যন ইন দ্য ইনষ্টিটিউশ্যন কনচাৰ্ণ উইদিন দ্য ষ্টিপুলেটেড টাইম পিৰিয়ড টু কমপ্লিট দ্য এডমিশ্যন প্ৰচেছ, মানে এইটো আপোনালোকৰ যেতিয়া এপ্ৰুভেল কৰাৰ পিছত আপোনালোকে সময়ৰ ভিতৰতে এডমিশ্যনটো কৰিব লাগিব। এ ষ্টুডেণ্ট উইল বি এবল টু চেঞ্জ দিয়াৰ প্ৰিফাৰ্ড ছাবজেক্ট এট দ্য টাইম অফ এডমিশ্যন, আপোনালোকে মানে এডমিশ্যনৰ টাইমত আপোনালোকৰ ছাবজেক্টটো আপোনালোকে চেঞ্জ কৰিব পাৰে। আৰু ষ্টুডেণ্টছ উইল বি এবল টু চেঞ্জ দিয়াৰ প্ৰিফাৰ্ড ছাবজেক্ট ষ্ট্ৰীম এট দ্য টাইম অফ এডমিশ্যন এণ্ড দ্য ইনষ্টিটিউশ্যন কনচাৰ্নছ উইল হেভ টু আপডেট দ্য চেম ইন দ্য পৰ্টেল, মানে আপোনালোকে ষ্ট্ৰীম হওক বা কিবা কাৰণত যদি আপোনালোকে আৰ্টছ দিছিল, আপোনালোকে পিছত আপোনালোকৰ মন চেঞ্জ হৈ কিনে আপোনালোকে ছায়েন্স ষ্ট্ৰীমত ল'ব বিচাৰিছে বা কিবা কাৰণত আপোনালোকে ছাবজেক্ট চেঞ্জ কৰিব বিচাৰিছে, তেনেহ'লে সেইটো আপোনালোকে এডমিশ্যনৰ সময়ত চেঞ্জ কৰিব পাৰে। সেইটো পিছত আপোনালোকৰ স্কুলৰ থ্ৰু দি আপোনালোকৰ পৰ্টেলত আপোনালোকৰ সেইটো চেঞ্জ কৰি দিয়া হয়। এইটো নটিফিকেশ্যনটো দিয়া হৈছে, চাওক আপোনালোকে এইটো পঢ়ি চাব পাৰে। এই নটিফিকেশ্যনটো আপোনালোকৰ 22 তাৰিখে দিয়া হৈছে। চ' আপোনালোকে দেৰি নকৰি অতি পলমকৈ আপোনালোকে 23 তাৰিখ, মানে আজিতো ধৰক 25 তাৰিখ, আপোনালোকে আজিৰ পৰাই আজিয়ে হওক বা আপোনালোকে এই কেইদিনৰ ভিতৰতে আপোনালোকে এপ্লিকেশ্যনটো ছাবমিট কৰি দিব। কাৰণ আপোনালোকে যিমান দেৰি কৰিব, সিমান আপোনালোকৰ চিলেকশ্যন লিষ্ট বা মেৰিট লিষ্টত লেট অহাৰ চান্সেছ থাকে। চ' আপোনালোকে এইটো পৰ্টেলটোত যাই কিনে আপোনালোকে এপ্লাইটো কৰিব পাৰে।